নমস্কাৰ সকলোকে মই স্বাগতম জনাইছোঁ। মই প্ৰাইম 24 হেডলাইন্সত অৰুণ ব্ৰহ্ম। এইখিনি সময়ত মই উপস্থিত আছোঁ জোনাই সমষ্টি। এই অঞ্চলত ৰাজবংশী সম্প্ৰদায়সকলে বিহু উৎসৱ ৰঙালী বিহু হিচাপে তেখেতলোকে বিচুৱা উৎসৱ বুলি কয় ৰাজবংশী সম্প্ৰদায়ৰ ভাষা মতে। সেইখিনি সময়ত তেখেতলোকে বিচুৱা উৎসৱ পতা এই সময়ত আমি উপস্থিত আছোঁ। তেখেতলোকৰ পৰা যে উৎসৱৰ বিষয়ে আমি বিষয় জানিবৰ বাবে চেষ্টা কৰিম। তেখেতলোকতো যিহেতু সকলো অসমৰ ৰাইজে এই সময়ত সকলো গাঁৱে গাঁৱে বা ঘৰে ঘৰে বিহুৰ যিহেতু বিহুৰ বতৰৰ সকলো ব্যক্তিৰ যিহেতু আজি বিহু উৎসৱ পতা বা বিহু উৎসৱৰ সকলো ব্যক্তিয়ে যিহেতু নাচ গানৰ সকলো অসমবাসী ৰাইজে নাচ গানৰ লগতে জড়িত থাকি আজি এই সময়ত তেখেতলোকেও বিহু উৎসৱ পাতাত আমি উপস্থিত হৈ তেখেতলোকৰ পৰা বিভিন্ন কথা জানিবৰ কাৰণে চেষ্টা চলাইছোঁ। তেখেতলোকৰ যিহেতু আজিও এই বিহু উৎসৱ পাতাৰ যিহেতু ব্যক্তি তেখেতলোকে নিশ্চয় আমাৰ ভিডিঅ'ৰ মাজেদি কিছু কথা ক'ব বা কিছু জনাব বুলি আমি আশা কৰিছোঁ। এইবাৰ বিচুৱা উৎসৱ বিচুৱা উৎসৱ কেনেধৰণৰ আপোনালোকে পালন কৰি আছে এই সময়ত? আমি বিচুৱা উৎসৱটো প্ৰতি বছৰে বিগত বছৰবিলাকৰ নিচিনাকৈ এই বছৰ আমি পালন কৰিছোঁ থুলমূলকৈ অনুষ্ঠুপীয়াকৈ আমি প্ৰত্যেক বছৰে কৰোঁ। আৰু এইটোৱে আমাৰ পৰম্পৰা। কোচ ৰাজবংশী জনগোষ্ঠীটোৰ আমাৰ যিটো উৎসৱ এইটো এটা আমাৰ আটাইতকৈ ডাঙৰ উৎসৱ বুলি কওঁ আমি এইটো বিচুৱা উৎসৱটো। আৰু এইটো আমি প্ৰত্যেক বছৰে আমি সকলোৱে পালন কৰোঁ। কেনেধৰণৰ নিয়ম নীতিৰে আপোনালোকে এইটো বিচুৱা উৎসৱটো পালন? বিচুৱা উৎসৱটো আমাৰ কি নিয়ম নীতি? প্ৰথমতে এদিন আগত আমাৰ গৰু বিহু হয়, যিদিনা দুমাহী। তাৰপিছত যিদিনা বহাগৰ 1 তাৰিখ পায় প্ৰথম বছৰৰ 1 তাৰিখৰ পৰা আমাৰ এই বিহুটো উদযাপন কৰা হয়। আমি ঘৰে ঘৰে পাতোঁ, ঘৰে ঘৰে বিহু মাৰোঁ আৰু ৰং বিৰঙৰ আমাৰ আহাৰসমূহ আমি গ্ৰহণ কৰোঁ। আৰু কেইদিনীয়া হয় আপোনালোকৰ? আমাৰ 7 দিনীয়া আমাৰ চলে বিশেষকৈ। আৰু কিছু ঠাইত হয়তো অকণমান গাঁওখন ডাঙৰ হ'লে অকণমান দিন বাঢ়িবও পাৰে বা অলপ কমিবও পাৰে, কিন্তু আমাৰ প্ৰকৃততে 7 দিন বিহুটো মাৰা হয়। আপোনালোকৰ বিচুৱা উৎসৱৰ মাজেদি কোনটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে আপোনালোকে? যে বিচুৱা উৎসৱ লগত আপোনালোকৰ যিহেতু সংস্কৃতি বিচুৱা উৎসৱৰ যোগেদি আমাৰ প্ৰকৃততে আমাৰ এইটো এটা কৃষিভিত্তিক আমাৰ উৎসৱ। আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলা মানুহ বেছিভাগ মানুহে, সেইটো কাৰণে আমাৰ কৃষি উৎসৱ আজি বছৰৰ প্ৰথম দিনটোত আমি খুব উলহ মালহেৰে উদযাপন কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু তাৰ পাছতে আমাৰ কৃষি কৰ্মত আমাৰ ৰাইজে লাগি যায়। কৃষিৰ ওপৰতে আমাৰ নিৰ্ভৰ এই বিচুৱা উৎসৱ। আৰু আমি এইটো আমাৰ চাব ডিভিজন ৱাইজত এইবাৰ আমি মেচাগী চাপৰিত সকলো ৰাইজে একেলগতে বিচুৱা উৎসৱটো পালন কৰিম বুলি ভাবিছোঁ। মই আপোনালোকৰ চেনেলৰ যোগেদি মই সদৌ আমাৰ সকলো জনগোষ্ঠীৰ ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ যে মেচাগী আঞ্চলিকত ছাত্ৰ সন্থা আৰু আমাৰ জিলা কমিটিৰ ছাত্ৰ সন্থাৰ উদ্যোগত আগন্তুক বহাগৰ 8 তাৰিখ আৰু ইংৰাজী মাহৰ এপ্ৰিল মাহৰ 22 তাৰিখে অনুষ্ঠিত কৰা হ'ব। গতিকে সকলো ৰাইজক মই ইয়াৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ উৎসৱটোত ভাগ ল'বৰ কাৰণে।